নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব ওলাইছো বিগ নিউজ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ চাই থকাৰ বাবে ধন্যবাদ। আপুনি যদি আমাৰ এইটো ভিডিঅ'ত নতুন হয় তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আমাৰ অতি গুৰুত্বপূৰ্ণ প্ৰথমটো খবৰ হৈছে গৌৰৱ গগৈ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰিকা। চৰকাৰ আহিব লাগিব, তেতিয়াহে কংগ্ৰেছ শপতে কামত দিব। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। আৰু লোকসভা নিৰ্বাচন 11খন আসনত বিজেপি জিকাটো কনফাৰ্ম। এই সংখ্যা 12খনতকৈও বৃদ্ধি হ'ব পাৰে। অপিনিয়ন পল অনুসৰি অসমত বিজেপিয়ে 12টা সিট জিকিব। লোকসভাত যদি বিজেপিয়ে 12খন আসন জিকে তেন্তে বিধানসভাতো 100ৰো অধিক আসন আমি জিকিম। হয় বন্ধু বান্ধৱীসকল, টুইটাৰত যুঁজ কংগ্ৰেছ বিজেপিৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। টুইটাৰত যুঁজ কংগ্ৰেছ বিজেপিৰ। বিজেপিয়ে ৰাহুল গান্ধীক ৰাৱণৰ লগত তুলনা কৰাৰ পিছতে সৰব কংগ্ৰেছ। মোদীৰ ফটো আপলোড কৰিলে কংগ্ৰেছে। দেশজুৰি চৰ্চাত পোষ্টাৰ যুঁজ। ৰাহুল গান্ধীক ৰাৱণৰ সৈতে তুলনা বিজেপিৰ। আৰু সামাজিক মাধ্যমত বিতৰ্কিত ফটো আপলোড বিজেপিৰ। ধৰ্মবিৰোধী ৰাম বিৰোধী আখ্যাৰে হাৰকৰ সৈতে তুলনা ৰাহুল গান্ধীক। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। ৰাহুল গান্ধীক নতুন যুগৰ ৰাৱণ আখ্যা। সৰ্বতে এতিয়া কংগ্ৰেছীসকলৰ তীব্ৰ প্ৰতিবাদ। ৰাজীৱ ভৱনটো দুপৰীয়া উলিয়াব পৰা প্ৰতিবাদ সমদল। টুইটাৰত যুঁজ কংগ্ৰেছ বিজেপিৰ। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। টুইটাৰত যুঁজ কংগ্ৰেছ বিজেপিৰ লগত যুঁজ হৈ আছে। হয় বন্ধু বান্ধৱীসকল, অতি আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুছলমানৰ নাম NRCত উঠাই নিদিলে কিন্তু মুছলমানৰ ভোট লাগে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। কি কৈছে চাওক, বদৰুদ্দিন আজমলে মুছলমানৰ নাম NRCত উঠাই নিদিলে কিন্তু মুছলমানৰ ভোট লাগে। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনত ভাৰতৰ মুছলমানে মাত মাতিব নোৱাৰে। আৰু আপুনি মুছলমান বুলি ক'লে ভাৰতত বাংলাদেশী বুলি কয়। মুছলমানক মাটিৰ পাত্তা নিদিলে কিন্তু মুছলমানৰ ভোট লাগে। মুছলমান সন্তান মৰি শেষ হৈ যাওক কিন্তু মুছলমানৰ ভোট লাগে। চৰকাৰৰ বিৰুদ্ধে মন্তব্য বদৰুদ্দিন আজমলৰ। হয় বন্ধু বান্ধৱীসকল, মুছলমানৰ নাম NRCত উঠাই নিদিলে কিন্তু মুছলমানৰ ভোট লাগে। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে। চৰকাৰৰ বিৰুদ্ধে মন্তব্য বদৰুদ্দিন আজমলৰ। বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে।